নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আজি মই কথা পাতিম ছ'চিয়েল মিডিয়াৰ লগতে অন্য কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ব্যক্তিগত আৰু চৰকাৰী দুয়োটা খণ্ডৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়া বিষয়টো থকাটো বাধ্যতামূলক। বৰাক উপত্যকা আৰু বড়োলেণ্ডত এই নিয়ম প্ৰযোজ্য নহয়। বৰাক উপত্যকাত বঙালী ভাষা আৰু বড়োলেণ্ডত বড়ো ভাষা অসমীয়া ভাষাৰ সলনি পঢ়ুৱা হ'ব। কালি অনুষ্ঠিত হোৱা গুৱাহাটীৰ এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। যিহেতুকে এতিয়া কৰোনা মহামাৰীৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছে, গতিকে বিদ্যালয়সমূহ খোলাৰ লগে লগে এই নিয়ম প্ৰযোজ্য হ'ব। চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। এতিয়া কথা পাতিম পিছৰ খবৰটোৰ বিষয়ে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়ালে BBC হিন্দী নিউজৰ এটা ইণ্টাৰভিউত এইটো সদৰি কৰে যে 15 আগষ্টৰ পাছত দেশৰ সকলো বিদ্যালয় শিক্ষা প্ৰতিষ্ঠান খুলি দিয়া হ'ব। যিহেতুকে বিগত মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশজুৰি শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ কৰি থোৱা হৈছে। এতিয়া কথা পাতিম পিছৰ খবৰটোৰ বিষয়ে। জুবিনদাৰ পত্নী গৰিমা বৌৱে 5 জুন তাৰিখে তেওঁৰ ফেচবুক একাউণ্টত এটা পোষ্ট দিছিলে, য'ত তেওঁ লিখিছিলে, আৰু এটা অসমীয়া ফেচবুক পেজৰ কাণ্ড, কিছুমানে অকল চৌৰ্যবৃত্তি লৈয়ে জীৱনটো চলি যাম বুলি পৃথিৱীলৈ আহে নেকি বাৰু? কিছুমান এনেকুৱা মানুহৰ কাৰণে ছ'চিয়েল মিডিয়া পেজবোৰে সকলোৰে বিশ্বাস আৰু ছাপোৰ্ট হেৰুৱাইছে। আছাম ৱৰ্ল্ড নামৰ এটা ফেচবুক পেজে উইদাউট এনি পাৰ্মিশ্যন আমাৰ ইটছ মি নামৰ ইউটিউব চেনেলটোৰ পৰা জুবিন গাৰ্গৰ এক্সক্লুজিভ ইণ্টাৰভিউ আৰু মুম্বাইৰ পৰা গুৱাহাটী যাত্ৰা এক্সক্লুজিভ শ্ব' এটাৰ কিছু অংশ কাটি ফেচবুকত আপলোড কৰিছে। সোনকালে সেই ভিডিঅ' ডিলিট কৰক, অন্যথা লিগেল একশ্যনৰ বাবে সাজু হওক। ইটছ মি এক্সক্লুজিভ ৱাটাৰমাৰ্ক ক্লিয়াৰলি ভিজিবল হৈ আছে। They had uploaded the same video in YouTube. Also, even Zubin himself had shared only the link of the show on his page. Learn some ethics, morons. I request everyone to report this page. এতিয়া কথা পাতিম পিছৰ নিউজটোৰ বিষয়ে। সপোনৰ যোৰহাট ফেচবুক পেজখনত কালি এটা পোষ্ট দিছিলে, য'ত যোৰহাট জিলাৰ পৰা 2020 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত শীৰ্ষক 10টা স্থানৰ এটাও অৰ্জন কৰিব নোৱাৰিলে বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰা ৱেব পৰ্টেলকেইটাক সপোনৰ যোৰহাট পেজখনে এহেকা দিলে। শৈক্ষিক নগৰী যোৰহাটৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 10টা স্থানত এটাও নাপালে বুলি পাবত গজা ৱেব পৰ্টেল দুটামানে সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। তেওঁলোকলৈ বুলি কেইটা কথা। প্ৰচলিত সমাজ ব্যৱস্থাত প্ৰথম 10টা স্থান লাভ কৰা কেইজনহে কি চোকা বুলি বিবেচিত হয় নেকি? যদি হয়, সেইকেইটা ৱেব পৰ্টেলৰ কোনজন সাংবাদিককে মেট্ৰিকক ষ্টেণ্ড কৰিছিল সেয়া প্ৰমাণ কৰক। দ্বিতীয়, 10টা স্থানৰ এটাতো জিলাখনৰ এজনো শিক্ষাৰ্থী নথকাৰ বাবে গোটেই জিলাখনক যে উপলুঙা কৰা হ'ল, সেইকেইটা ৱেব পৰ্টেলৰ সাংবাদিক আৰু মালিকৰ মগজু আঁঠুত আছিল নেকি? তৃতীয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামগ্ৰিক উত্তীৰ্ণ হাৰ 70%তকৈও বেছি। তেনে ক্ষেত্ৰত সেই বাতৰি পৰিৱেশন নকৰি তুচ্ছ বাতৰি পৰিৱেশন সাংবাদিক আৰু এংকৰ কেইজন যে পিৰালিত গজা ভেকুৰী তিতাৰ দৰে প্ৰমাণ হয়। যিটো সময়ত নাৰী শিক্ষাৰ ওপৰত সকলোৱে গুৰুত্ব দিছে, সেই সময়ত যোৰহাটৰ ছোৱালী পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ হাৰ যথেষ্ট ওপৰত। সেই বিষয়ে বাতৰি পৰিৱেশন নকৰাই সাংবাদিক কেইজনে যে দিনতে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে সেয়া প্ৰমাণ হয়। অসম তথা যোৰহাটৰ সুযোগ্য সন্তান নাছাৰ বিজ্ঞানী জিতেন্দ্ৰনাথ গোস্বামীয়ে মেট্ৰিকত ষ্টেণ্ড কৰিছিল নেকি? কিন্তু শৈক্ষিক নগৰী বুলি কওঁতে তেখেতৰো নাম লোৱা হয়। ষ্টেণ্ড কৰাজনৰ বাবে যোৰহাটক শৈক্ষিক নগৰী বুলি কোৱা নহয়। যিহেতুকে উজনি অসমৰ প্ৰথম ছোৱালী মহাবিদ্যালয় দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয় যোৰহাটতে স্থাপন হৈছিল। উজনি অসমৰ প্ৰথম মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয় যোৰহাটতে স্থাপন হৈছিল। লগতে জগন্নাথ বৰুৱাৰ দৰে লোক অসমৰ প্ৰথম গ্ৰেজুৱেট আছিল এই জিলাৰ পৰা। অবিভক্ত শিৱসাগৰ জিলা।
পৰাই লগতে অসমৰ অৰ্থ-সামাজিক দিশত অৱদান দিয়া বহু লোক যোৰহাটৰ পৰাই আছিল। সেয়েহে যোৰহাটক শৈক্ষিক নগৰী বুলি কোৱা হয়। যিদৰে কটনৰ পৰা ষ্টেণ্ড নকৰিল বাবে কটনৰ গৰিমা ম্লান নপৰে, ঠিক একেদৰে মেট্ৰিকৰ ফলাফলে যোৰহাটৰ গৰিমা ম্লান নকৰে। প্ৰথমে সাংবাদিককেইজনে ইতিহাস অধ্যয়ন কৰক আৰু তাৰ পিছত আমি কথা পাতিম। বিদ্ৰোহ অঞ্জুমান ভৰদ্বাজৰ ৱালৰ পৰা সংগ্ৰহ। সপোনৰ যোৰহাট পেজখনৰ এই পোষ্টটোত বহুজনে বহু কমেণ্ট কৰিছে, তাৰে কিছুমান আপোনালোকৰ বাবে লৈ আনিছোঁ। দাস পাপুৱে কমেণ্ট কৰিছে, ৰাইট যোৰহাটৰ শিক্ষা মানদণ্ড নিম্নগামী হোৱা বুলি যিকেইজন মহাপুৰুষ থকা নিউজ ৱেব পৰ্টেল নিউজ কৰিছে, সেই মহাপুৰুষকেইজন কোনখন বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন কৰি আহিছে, সঠিক আৰু সত্য বাতৰি পৰিৱেশন কৰক। যোৰহাট শিক্ষা আৰু শিক্ষিত নাগৰিকৰ বসতিস্থল দিশত অসমৰ মানচিত্ৰত এটা সুকীয়া স্থান আছে আৰু ভৱিষ্যতেও থাকিব। আপোনালোকৰ সস্তীয়া জনপ্ৰিয়তা নিউজ ওপৰত যোৰহাটৰ শিক্ষা আৰু শিক্ষিত নাগৰিকৰ মানদণ্ড নিৰূপণ নকৰে। আৰু বহুজনে বহু কমেণ্ট কৰিছে, যদিও সকলো কমেণ্ট দেখুৱাটো সম্ভৱ নহয়। যিসকলে চাব বিচাৰে তেওঁলোকে সপোনৰ যোৰহাট ফেচবুক পেজখনলৈ গৈ চাব পাৰিব। যদিহে আপোনালোকে ছ'চিয়েল মিডিয়াৰ লগত জড়িত ইণ্টাৰেষ্টিং নিউজ সদায় পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।